5 আছে আমি উলিয়াই লওঁ ইয়াতো 25ৰ ক্ষেত্ৰতো হ'ব 5 পূৰণ 5 25 35ৰ ক্ষেত্ৰতো 5 পূৰণ 5 25 ইয়াত 45ৰ ক্ষেত্ৰতো যেহেতু এককৰ ঘৰত 5 আছে 5 পূৰণ 5 25 এতিয়া চোৱা ইয়াত দশকৰ ঘৰত দুইটাতে 1 আছে আমি কি কৰিম এটা একক 1 বঢ়াই দি 2 বুলি ধৰি ল'ম 1 + 1 2 হয়নে আৰু এতিয়া এই 2 লগত 1টো পূৰণ কৰিম 2 পূৰণ 1 কিমান হ'ব 2 তেনেকৈ সেই একেদৰে ইয়াতো 2 লগত 1 যোগ কৰিলে কিমান হ'ব 3 সেই 3 লগত 2 পূৰণ কৰিম কিমান হ'ব 6 তেনেকৈ ইয়াতো 3 লগত 1 যোগ কৰিলে কিমান হ'ব 4 4 পূৰণ 3 কিমান হ'ব 4 3 গুণ 12 আমি সকলোৱে জানো তেনেকৈ ইয়াতো তুমি চোৱা 4 লগত 1 যোগ কৰিলে কিমান হ'ব 5 আৰু 5 পূৰণ 4 কিমান হ'ব 20 হয়নে এতিয়া চোৱা 15ৰ যিটো বৰ্গ সংখ্যা হ'ব সেইটো হ'ব 225 25ৰ বৰ্গ সংখ্যা 625 35ৰ বৰ্গ সংখ্যা আমি পালোঁ 1225 বা 1225 আৰু 45ৰ বৰ্গ সংখ্যা আমি পালোঁ 2025 হয়নে এনেকৈ আমি বিভিন্ন এককৰ ঘৰত 5 থকা বিভিন্ন সংখ্যাৰ বৰ্গ সংখ্যা উলিয়াব পাৰোঁ ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাবা ধন্যবাদ